আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। ভাৰতবৰ্ষক স্বাধীন কৰিবৰ কাৰণে উত্তৰ পূৰ্বৰ পৰা যিসকল বীৰ পুৰুষে কৰ্ম অৱদান আগবঢ়াই থৈ গৈছিল, সেইসকলৰ ভিতৰত বীৰ টিকেন্দ্ৰজিৎ অন্যতম এজন আছিল। সেই বীৰ টিকেন্দ্ৰজিৎৰ আজিৰ 133তম স্মৃতি দিৱস। এই দিৱসক উপলক্ষ কৰি শিলচৰৰ কাষৰ এই অঞ্চলত অসম বিশ্ববিদ্যালয়ৰ প্ৰাংগণত বীৰ টিকেন্দ্ৰজিৎৰ এটি প্ৰতিমূৰ্তি আজি ইয়াত স্থাপন কৰিছে। আৰু সেই স্থাপন অনুষ্ঠানটিত আজি আমাক অংশগ্ৰহণ কৰিবলৈ ইয়ালৈ নিমন্ত্ৰণ কৰিছিল। আমি আহিছিলোঁ। আমি অতিশয় গৌৰৱবোধ কৰিছোঁ যে ভাৰতবৰ্ষক যিসকল মহান নেতাই স্বাধীন কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আমাৰ নৱপ্ৰজন্মক যথেষ্ট উপকৃত কৰিছে, ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ই এক ইতিহাস সৃষ্টি কৰি থৈ গৈছে, তেনে এজন বিচক্ষণ পুৰুষ, বীৰ টিকেন্দ্ৰজিৎৰ নামত এই বিশ্ববিদ্যালয়ৰ প্ৰাংগণত এটি সুন্দৰ প্ৰতিমূৰ্তি স্থাপন হৈছে। আৰু মই আশা কৰিছোঁ যে এই প্ৰতিমূৰ্তিৰ যোগেদি ভৱিষ্যতেও আহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলকে প্ৰমুখ্য কৰি আমাৰ যিসকল নৱপ্ৰজন্ম তেওঁলোক উপকৃত হ'ব পাৰিব। এই বীৰ পুৰুষজনাৰ প্ৰতিমূৰ্তি দেখি তেখেতসকলে এই বীৰ পুৰুষজনাৰ কৰ্ম অৱদানসমূহ তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিব আৰু সেই আদৰ্শৰে আগবাঢ়িবৰ কাৰণেও তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হ'ব।